গোৱালপাৰাত উচ্ছেদ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গোৱালপাৰাত উচ্ছেদ বেদখলকাৰীক উচ্ছেদ কৰিছে। সংখ্যালঘুৱে হওক সংখ্যাগুৰুৱে হওক উচ্ছেদ কৰিছে, কিন্তু সংখ্যালঘু লোকসকলক নামাজ পঢ়িব দিয়া নাই আৰক্ষী বাহিনীয়ে, গেটত সোমোৱাব দিয়া নাই। ভাৰতৰ সংবিধানত লিখা আছে নেকি সংখ্যালঘু লোকসকলে নামাজ পঢ়িব নোৱাৰিব? যদি পাৰিব তেনেহ'লে বাধা কিয়? কৰিব নাই, সময় হোৱা নাই, এতিয়া গৈ আছোঁ মানে এইটো মছজিদ, এই বেৰিকেডটোৰ লগতে মছজিদ যাব দিয়া নাই। তাৰ আগত যাব দিয়া নাই। কিয় যাব দিয়া নাই? এখন তেওঁলোকেহে জানে কিয় যাব দিয়া নাই। ইয়াত চাব পাৰিছে নামাজৰ টাইম হৈছে, কিন্তু যাব দিয়া নাই আৰক্ষী বাহিনীয়ে। যিকোনো মানুহক গেটত সোমাব দিয়া নাই। গোৱালপাৰা উচ্ছেদকাৰীসকলৰ সমস্যা, ঘৰ দুৱাৰ আৰু এতিয়া নামাজৰ সমস্যা ভুগি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৈছিল নামাজ পঢ়িব পাৰিব, কিন্তু এতিয়া গেটত সোমাব দিয়া নাই। এই সমস্যাটো সকলোকে শ্বেয়াৰ কৰিব।